এখন 390 দেখিবলৈ পাইছে নতুন এক্সিডেণ্ট এনেকুৱা হেভি হৈছে আগৰ পাৰ্ট গোটেই এটা বাট ইঞ্জিনটো ঠিকে আছে ভাবিছোঁ এখনকে এক্সচেঞ্জ কৰি দিওঁ নেকি বুলি পাৰ্ট চেট পৰি আছে মজা মজা পাৰ্টছ হেডলাইট এই হেডলাইটকেইটাৰ দামেই এটাৰ দামে 20,000 এইকেইটাৰ দাম এনেই পৰি আছে ভাবিছোঁ ইয়াৰ পৰা এটা কণ্ডিশ্যনটো যদি ভাল হয় সুধি ল'ম তে এক্সচেঞ্জ কৰি ল'ম আৰু দেখিছে ইয়াৰ মানুহটো বাচি আছে নে নাই নাজানো অ' গাইছ কিতনা বড়া মাছলি হে দেখো ইমান ডাঙৰ মাছ দেখাই নাই এটা কিমান কেজি আছে 25 তো গাইছ 25 কেজি ৰো নহয় জানো এইটো ইটস মি প্ৰণজ্যোতি মৰাং নমস্কাৰ কমকচিৰুং নমস্তে তো ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ তো আজি মই গৈ আছোঁ যোৰহাট যাম মানে কি এখন আকৌ বসন্তীকে দেখাওঁ আৰু বসন্তী মানে আকৌ অৱস্থাটো বেয়া হৈ গ'ল তাৰ মানে কি হ'ল অইলটো চেঞ্জ কৰিব আছে এণ্ড ক্লাছ কেইডাল সলাব লাগিব ক্লাছৰ অৱস্থাটো মই আপোনালোকক দেখাই দিছোঁ এনেকৈ দিলে ক্লাছ ওলাই আহে তো এই ক্লাছডাল অৰিজিনেলডাল লগাব লাগিব এডাল মানে বেলেগ এডাল লগাই দিছিলে ভাইটিয়ে তো এইটো চেঞ্জ কৰিম অৰিজিনেল লগাম এণ্ড ব্ৰেকো চেঞ্জ কৰিবলৈ আছে তো যাওঁ আজি পূৰা একদম বাইকখন বনাই আনো মানে মই কি হ'ল মানে মই আপোনাৰ কাইলৈ ঢকুৱাখানা যাম তো ঢকুৱাখানা যোৱাৰ আগতে বাইকখন এবাৰ ধুনীয়াকৈ বনাই যাওঁ বুলি ভাবিছোঁ ঢকুৱাখানা যাম মানে পিছত গম পাব কেলৈ যাম তো সেইবুলি বাইকখন মানে বেয়া হৈ থাকিলে চলাবলৈও মন নাযায় আৰু চেইনো লিভ কৰাব আছে তো চব কৰিমগৈ আজি একদম ধুনীয়াকৈ বাইকখন টিপ টপ কৰি লৈ আহিম তো এতিয়া যাওঁ যোৰহাট চলো তো গাইছ এতিয়া ফাইনেলি এণ্টাৰ কৰিবলৈ যোৰহাট টাউন তো ইয়াৰ পৰা কেতিয়ামৰ যিটো চাৰ্ভিচ চেণ্টাৰ তালৈ বেছি দূৰ নহয় তো তাত আপোনালোকক দেখাই আছোঁ গাইছ মই ইণ্টাৰভিউ ভিডিঅ'টো দুইজন স্কিপ আৰু যদি কোনোবা নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব ঠিক আছে তো গাইছ জাষ্ট এণ্টাৰ কৰিলোঁ কেটিএম ছাৰ্ভিচ চেণ্টাৰ তো এতিয়া বাইকখন দি থোৱা আছে তো গাইছ বাইকখন বনাবলৈ এতিয়া দেৰি আছে তো গাইছ এতিয়া অকণ টাইম আছে বাইকখন মানে বেলেগ বাইক বনাই আছে আমাৰ বনোৱা নাই তো বিৰাট গৰম তো সেইকাৰণে মিল্ক শ্বেক খাবলৈ আহিলোঁ মিল্ক শ্বেক খাই আছোঁ আৰু মিল্ক শ্বেকটো খাই লওঁ আৰু আকৌ যাম এতিয়ালৈকে হোৱাই নাই মানে আমাৰ এখন বনোৱা ষ্টাৰ্ট কৰাই নাই এতিয়ালৈকে কৰিব আৰু অকণ দেৰি হৈ যাব সেইটো কাৰণে অকণ এক্সপ্ল'ৰ কৰি আছোঁ ঘূৰি ফুৰি আছোঁ তো গাইছ এইকেইটা আছিলে পুৰণা কেবলকেইডাল তো এতিয়া লগাই দিলোঁ নতুনকেইটা একদম বাকৱাছ হয় এইকেইটা কোনেও যাতে নলয় ইউজ নকৰে একদম ফাল্টু এইকেইটা পেলাম আৰু এণ্ড গাইছ এইকেইটা হৈছে ব্ৰেক শ্বু যিটো মই বাহিৰৰ পৰা লগাইছিলোঁ আৰু এটা কথা আপোনালোকে কৈ দিওঁ যাতে কোনেও যাতে কেটিএম বাইকৰ পাৰ্টছখিনি বাহিৰত নলগাই তো মোৰ নিচিনা পস্তাই যাব মোৰ ডিছ ব্ৰেক চব বেকা হৈ গৈছিলে এইটো লগোৱাৰ কাৰণে আৰু এইটো হৈছে এয়াৰ ফিল্টাৰ তো এয়াৰ ফিল্টাৰটোৰ অৱস্থা দেখিবলৈ পাইছে একদম গেলি গ'ল খতম এইটো চেঞ্জ কৰিব লাগিব আৰু এইটো হৈছে নতুন এয়াৰ ফিল্টাৰটো ইমান ধুনীয়া হৈ আছে আৰু পুৰণাটো চাওক এতিয়া ডিফাৰেঞ্চটো চাওক দুটাৰ মাজত এইটো তাত লগোৱা হ'ব এতিয়া চাওক এইটো নতুনটো এইটো আৰু ছাইডতো নতুন আৰু পুৰণা মাজৰ ডিফাৰেঞ্চটো আপোনালোকে নিজে দেখিবলৈ পাইছে তো এতিয়া বাইকখন আছে ৱাশ্বিঙত তো ৱাশ্বিং কৰাই হোৱাৰ পিছত ধুনীয়াকৈ বাইকখন ওলাই আহিব আৰু আমি মজাকৈ ঘৰ লৈ যাব পাৰিম আৰু বাইক টিপটপ কণ্ডিশ্যনত ওলাই আহিব এতিয়া তো গাইছ বাইক বনাই হৈ গৈছে তো বাইকখন বনাই দিলে বাৰু ভালছে বনাই দিলে আৰু ধুই মেলিও দিছে চফাকৈ পূৰা তো তাৰপিছত বাইকত মোৰ আজি টোটেল কষ্ট কৰিলে চাম আকৌ তো গাইছ যেতিয়া মই গম পালোঁ বাইকৰ বিল ইমান হ'ল তো মোৰ একদম মাথা চাথা বেয়া হৈ গৈছে মানে আচৰিত হৈ গৈছোঁ মই তো টোটেল কষ্টটো ইয়াত দেখাই দিছোঁ আপোনালোকক দেখিবলৈ পাইছে 4,288 দেখিবলৈ পাইছে তো গাইছ সেয়াই ক'ম দিয়ক যদি লয় হাতত অকণ পইচা সৰহকৈ লাগিব ছাৰ্ভিচিং এইবোৰত বহুত পৰি যায় পাৰ্ট চাৰ্জ কিবা কিবি ধেৰ থাকেতো 4,200 থাকি থকা মোৰ আজি হ'ল একো নাই বাইকখন ভালছে চলিলে হ'ল মানে কি হয়
বাইকখন বেয়া থাকিলে চলাবলৈ মন নাযায় তো ভাল হৈ থাকিলে চলায়ো ভাল লাগে সেইটো কাৰণে ভাল কৰি ল'লোঁ তো কাইলৈও মইতো ঢকুৱাখানা যাম তো সেইটো কাৰণে ভালখন বাইককৈ লৈ যাব লাগিব তো এয়াই গাইজ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব টিল দেন টাটা বাই বাই লগ পাম আন এটা ব্লগত